স্বাগতম জনাইছো সকলোকে বৰ্ণিল অসমৰ এটা অন্য নতুন ভিডিঅ'লৈ। আৰু আজিৰ এটা ধামাকা ভিডিঅ' হ'ব গৈ আছে। আৰু আজি আমি গৈ আছো অলৰেডি গম পালে থাম্বনেইল চাই পিনে। আৰু আজি আমাৰ যিটো প্লেন বনিছে মানে এই প্লেনটো ছাডেন প্লেন হয়। আৰু এই প্লেনটো আমাৰ মাষ্টাৰ হৈছে আমাৰ নমস্কাৰ, মোৰ নাম অবিনাশ চুতীয়া। আৰু আমাৰ লগত আছে যুগল হাই এটা কৈ দিয়া। আৰু বাকীটো চিনি পাইছে, গাড়ীখন হয়তো গম পাইছে আৰু কাৰ হয় আমাৰ মালিক। আমি এতিয়া গৈ আছো ৰামদেৱ মন্দিৰ কৈ দিছো। ৰামদেৱ মন্দিৰ যোৰহাটৰ পৰা আগতে হাতীগাঁও নে হাতীগাঁও গাঁও এনেকুৱা ৰোডৰ পিছত সোমাই যাব লাগে। আৰু মই আগতে বহুত ভিডিঅ' চাইছো। ত' ইয়াৰ পৰা এতিয়া কিমান দিন আছে আৰু ৰাতিপুৱা অহা প্লেনটো সোনকালে আছিলে, কিন্তু এতিয়া প্ৰায় 1:01 হ'ল আৰু 2:30 বজাত মোৰ এক্সাম আছে। ত' আহি মেলি এক্সাম দিব লাগিব। ত' এতিয়া আমি গৈ আছো বাইপাছত। আৰু ভইচটো আহিছে বুলি আশা কৰিছোঁ, কাৰণ মোবাইলটো দূৰত হৈ আছে মানে। ত' বাকী ভিডিঅ'টো আগলৈকে চাই থাকিব আৰু চিনেমেটিক এনজয় কৰিব। ত' বৰ্তমান আমি সেইটো ৰাস্তাত এণ্টাৰ কৰিছোঁ। ৰাস্তাত আহিলে আপুনি ৰামদেৱ মন্দিৰটো পোৱা যায়। আৰু ৰামদেৱ মন্দিৰৰ এটা ব্লগ আছিলে, অভিলাষ বৰাৰ এটা ব্লগ আছিলে। ত' ব্লগটো মই চাইছিলোঁ। আৰু নিশাৰ সন্ধিয়া সময়ত নাই ৰাইটিং মতা মজা থাকে। যদি কোনোবা আহে আপোনাৰ সন্ধিয়া সময়ত আহিব পাৰে। আৰু আমি বৰ্তমান এই তোৰণখন পাইছোঁ আৰু জেগাখিনি মজা পেলাই লিখা আছে ৰামদেৱ বাবা মন্দিৰ। আৰু এইফালে এখন ডাঙৰ গেট। ইয়াত টিকেট কৰিব লাগিব সুধি মেলি। ত' ইয়ালৈ আহিলে একো টিকেট চিকেট কৰিব নালাগে। আমি টিকেট কৰিবলৈ বাহিৰত মানুহজন বহি আছিলে মানে। আৰু এইটো ভিতৰটো আৰু সেয়া আগত দেখিছে চাগে এয়া। আৰু কেমেৰাত যিটো জাষ্টিফাই কৰে আৰু অৰিজিনেল আমাৰ চকুৱে যিটো জাষ্টিফাই কৰে, ত' তাতে মাজত বহুত ডিফাৰেঞ্চ থাকে। ত' মজা লাগিছে মানে। আৰু ভিডিঅ' যেনেকৈ চাইছোঁ এনেকুৱা হয়, কিন্তু আমি অলপ বেছি ৰ'দ থাকোঁতে আহি পালোঁ। ত' বাকী ভিডিঅ'খিনি গৈ দেখাই আছোঁ আৰামচে। একো নাই একো নহয়। ফাইনেলি ৰামদেৱ মন্দিৰৰ কেনেকুৱা লাগিছে আহি? যুগল এইফালে কেলৈ কৰি দিছে? যুগলে আচলতে লাজ কৰিছে। ই মানে বৰ কেমেৰাৰ লগত ফ্ৰেণ্ডলি নহয় মানুহটো, হয় নাই? ই সদায় পিচিটো দেখায়। আৰু এইফালে মানে ফোন কেমেৰাটো ভাল নহয়, বেক কেমেৰা দেখায়। চব দেখিবলৈ বহুত ধুনীয়া লাগিছে। আৰু ৰাতি মানে লাইটিঙত আৰু মজা লাগে। ত' এয়া আছে যোৰহাটৰ এখন জেগা আছে হাতীগড়ত আছে। ফাইনেলি আমি ভিতৰলৈ এণ্টাৰ কৰি আহিছোঁ। আৰু এয়া চব কি অচম মানে। আৰু এইফালে বাউণ্ডেৰীটো বহুত ডাঙৰ হয়। আৰু এইখন তোৰণখন। ত' ভিতৰত গৈ দেখাই আছোঁ কি আছে। আৰু দুৱাৰতে পোহৰি এয়া এইফালে। নাজানো তই ভাল লাগিছে না? চিনেমেটিক শ্বৰ্টখিনি চালে, আৰু চিনেমেটিক শ্বৰ্টতে বহুত বস্তু গম পোৱা যায়। এটা চিনেমেটিক শ্বৰ্ট বনাওঁতে বহুতখিনি মানে মেইন টপিকখিনি লোৱা হয়। আৰু জেগাডোখৰ বহুত ঠাণ্ডা। আৰু এয়া দূৰত হাতী গজৰাজৰ এটা প্ৰতিমূৰ্তি। আৰু এইফালে বিষ্ণুৰ সৰ্পসজ্জা এক দৃশ্য। আৰু চৌপাশৰ পৰিৱেশটো এয়া। অ'কে, ত' ভিতৰত চব চাই মেলি কমপ্লিট হৈ গ'ল। আৰু এতিয়া বাহিৰলৈ আহিছোঁ। আৰু আমি যেতিয়া মন্দিৰত ঘণ্টাটো বজাইছিলোঁ নবজিলে মানে ধুনীয়া লাগিছে। আৰু ইয়াত মানে ফটোশ্বুট কাৰ্যসূচী কৰা হ'ব। আমাৰ গাড়ী মালিকে বোলে গাড়ীখনে এটা ফটো এটা মাৰে। আৰু অভিলাষ দাৰ ভিডিঅ'টো মই যেতিয়া চাইছিলোঁ ন, ত' সন্ধিয়া সময় আছিলে। আৰু সন্ধিয়া সময়ত কি ধুনীয়া লাইটিং। আৰু ইয়ালৈ আপোনালোকে আহিব পাৰে। ইয়াত আহিলে একো ফিজ নালাগে সোমাবৰ কাৰণে, চব ফ্ৰী হয়। আমাৰ এয়া চশমা পিন্ধি থকাজন, তেওঁ ইতিহাসৰ বুৰঞ্জীবিদ বুলি ক'লেও বেয়া নহয়, ইতিহাসবিদ বুলি ক'লেও বেয়া নহয়। ইতিহাসৰ মানে কি নাজানে এভৰিথিং। বাইহাতৰ খাখেল তেতিয়া সোমাই আছে। আমি হৈছোঁ এইবিলাক আনপাৰ গাবাৰ, আমি এইবিলাকো গমেই নাপাওঁ। আমি আহোঁতে মানুহ নাছিলে, এতিয়া অলপ চলপ মানুহ আহিছে। আগতে ফটো মাৰি পটাপট যাওঁ আৰু পৰা। চ' গাইজ ফাইনেলি আমি আহি গ'লোঁ ৰাম মন্দিৰৰ পৰা। আৰু ৰাম মন্দিৰটো চাব লগা জেগা হয় নাই? যোৱাকেইটা তুমি এটা কমেণ্ট দিয়া আকৌ কি হয় কি নহয় পিছফালে পৰা
বেক চাইডৰ পৰা সদায় ক্লাছতো বেক বেঞ্চত গাড়ীটো বেক বেঞ্চতে বহিছে ল'ৰাকেইটা কিনো ক'ম আৰু তো বাকী এইটো NS37 এয়া আৰু চবফালে কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে মানে চবফালে চহৰবোৰ বদলি হ'ব লাগে এতিয়া ঘৰৰ পৰা যুগল ওলাই নাহে আজি ওলাই আহিছে এইটোৱে মেইন টপিক আজি ব্লগৰ আজি যুগল ওলাই আহিলে ঘৰৰ পৰা গৈ মেলি চাওঁ আৰু কি দেখা পাওঁ